যেনেকৈ মই কৈ আছো USTM-ত আজি USTM-ৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে কাৰণ বহুত বুদ্ধিজীৱীক বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এটা নহলে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহায়ে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেতিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায় কাৰণ হাইকোৰ্টত এটা উকিল ধৰিবৰ কাৰণে পাৰ হিয়াৰিং 50,000 1 লাখ টকা দিব লাগে তেওঁলোকৰ কাৰণে কমিউনিটিটো আহি যায় আমাৰ কাৰণেতো কোনো নাহে একাৰণে যিবিলাক মানুহে মুখ খালি কৈ থাকে ৰাজনীতি কৰে এটো ইয়াত ৰাজনীতিৰ একোৱে কথা নাই আৰু আপোনালোকে জানে যে এইবিলাক জাগাত মোৰো পপুলাৰিটি কংগ্ৰেছতকৈ কম নহয় মইও গৈ ৰাজনীতি কৰিব পাৰো